আলিটো পাতিলোঁ আকৌ হেৰো নৈ কটাৰী হাতিলো পাতিলোঁ চেপাটো পাতিলোঁ আকৌ হেৰো নৈ কটাৰী ভিডিঅ'ৰ আৰম্ভণি দেখি গম পাইছে এয়া হৈছে সোণোৱাল কছাৰীসকলৰ খ্ৰিং খ্ৰিং বাইথ পূজা। বাইথ পূজা সোণোৱাল কছাৰীসকলৰ প্ৰধান ধৰ্মীয় উৎসৱ আৰু কৃষিভিত্তিক উৎসৱ, য'ত নিহিত হৈ আছে আধ্যাত্মিক ভাৰ ভক্তি, লোকবিশ্বাস আৰু লোক পৰম্পৰা। এই পূজা প্ৰতি বছৰে শিৱৰাত্ৰিৰ পাছৰ দ্বিতীয়টো সোমবাৰে পালন কৰে। দেওবাৰে দেও নমোৱা পৰ্ব, সোমবাৰে মূল পূজা আৰু মঙলবাৰে বিহু নমোৱা পৰ্ব আৰম্ভ কৰে। আৰু আজিৰ পৰাই সোণোৱাল কছাৰীসকলৰ নতুন বছৰ আদৰণি আৰু বিহুৰ আখৰা আৰম্ভ হয়। এনেদৰেই আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত সোণোৱাল কছাৰীসকলে বাইথ পূজা উদযাপন কৰিছে। এয়া খোৱাং আঠাবাৰীত অসম চৰকাৰৰ উদ্যোগত আয়োজন কৰা বাইথ পূজা। আৰু আহি পায়ে দেখিলোঁ আমাৰ ঔফুলীয়াৰ গৌৰৱ সংস্কৃতিৰ গৱেষক ডক্টৰ জিতেন বৰা দদাইদেৱে বক্তব্য আগবঢ়াই আছে। শুনকচোন আপোনালোকে। মোৰ দায়িত্ব আছিল এই পূজা হোৱা জেগাটো শৃংখলাবদ্ধভাৱে যাতে থাকিব পাৰে তাৰ দায়িত্ব আছিল। আলিটো পাতিলোঁ আকৌ হেৰো নৈ কটাৰী হাতিলো পাতিলোঁ চেপাটো পাতিলোঁ আকৌ হেৰো নৈ কটাৰী মাগুৰ মাছে হালি পালঙে হে আকৌ হেৰো নৈ কটাৰী কাঢ়ি আঙল ডাক কটাৰী কাঢ়ি আঙল ডাক কটাৰী নেকাটলেও কাটি যেন লাগি। এইটো হ'ল যে আমি আকৌ হেৰো নৈ কছাৰী, তাৰমানে আমি সোণোৱাল কছাৰীসকলে নদীৰ পাৰে পাৰে থাকি বেছি ভাল পাওঁ। আমাৰ মাটি বাৰীবিলাক আগতে প্ৰায় নদীৰ পাৰতে আছিল, গতিকে নদীৰ ইয়াৰ পাছতেই অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী মাননীয় বিমল বৰা দেৱৰ বক্তব্য শুনিয়ে আমি তাৰ পৰা ওলাই আহিলোঁ। আৰু এইফালে চকচোন কাক কাক লগ পাইছোঁ। জাহ্নু, গুণকাই, কল্পদা, অশ্বিনী, ভাইজান আৰু তুৰস্ক আটাইকে লগ পাই বহুত বেছি ভাল লাগিল। আচলতে আপোন মানুহবোৰক যেতিয়াই য'তেই লগ পাওঁ মনটো বহুত বেছিয়ে ভাল লাগে, নহয় জানো? আমি ইয়াতে বেছি সময় নাথাকি ওলাই গ'লোঁ সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাই আয়োজন কৰা খ্ৰিং খ্ৰিং বাইথ পূজা উপলক্ষে আয়োজন কৰা মুকলি সভালৈ বুলি। আহি পাই দেখিলোঁ তেওঁলোকৰ অনুষ্ঠান চলি আছিল। সোণোৱাল গাভৰুসকলে লেচেৰি নাচ পৰিৱেশন কৰি আছিল। বাইথ পূজা কেৱল আধ্যাত্মিক ভাৰ ভক্তিয়েই নহয়, ই হৈছে মিলনৰ উৎসৱ, সমন্বয় উৎসৱ। সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা, ডাইনিজান বাইথ মন্দিৰ পৰিচালনা সমিতি, লৰুৱা মৌজাৰ অন্তৰ্গত সোণোৱাল কছাৰী গাঁও লগ লাগি পালন কৰা বাইথ পূজাৰ আজি মুকলি সভাত উপস্থিত থাকিবলৈ পাই সঁচাকৈ বহুত বেছিয়ে ভাল লাগিল। আৰু লগতে আমাৰ অতিকৈ চহকী কৃষ্টি সংস্কৃতিৰ চহকী সোণোৱাল কছাৰীসকলৰ ৰীতি নীতি, কৃষ্টি সংস্কৃতিবোৰ উপভোগ কৰিবলৈ পাই বহুত বেছিয়ে ভাল লাগিল।
Yeah.